হেল্ল' এভৰিৱান, মই অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পায় আৰু প্লিজ লাইক কমেণ্ট নকৰাকৈ নাথাকিব। আজি মই সৰু ৰেচিপি এটা আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। ৰেচিপিটো হৈছে বেটাই চিকেন পকৰা খাম বুলি বহুত দিনৰ পৰা কৈ আছিলে, সেইকাৰণে তাকে এটা সৰু ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াইছোঁ। এইফালে মাংসখিনি ভালদৰে বইল কৰি ল'লোঁ। তাৰপাছত সি খাব পৰা জোখেৰে মছলা ধুনীয়াকৈ মিলাই ল'লোঁ। এয়া দেখিছেনে, ফ্ৰাই কৰিলোৱেই নহয়। আমাৰ আকৌ দেহা কলি যে ওচৰতে বহি চাই আছে, দেখিছেনে। এইফালে ডিম আছিলে, ডিম এটা সি খাই ল'লে। ফ্ৰাই কৰি থোৱা চিকেনখিনি বেচনখিনিৰ লগত ধুনীয়াদৰে মিলাই ল'লোঁ। তাৰপাছত এইফালে মই ৰিফাইনত দি পিনি অলপ ফ্ৰাই কৰি দিলোঁ। ভালদৰে বনাব নাজানো, সেই বুলিও ট্ৰাই কৰিছোঁ ল'ৰাটোৰ কাৰণে। ল'ৰাটোৱে খাই ভাল পালেই হ'ল আৰু তাৰ বাহিৰে আৰু একো নালাগে। এইফালে আকৌ ঘৰৰ কাৰণে মাছ আনিছিলে, মাছখিনিও একেচতে ফ্ৰাই কৰি ল'লোঁ। হালধীয়া ফুল গছজোপা ইমান ধুনীয়া লাগিছে। এইফালে আকৌ মই বাগান আহিছিলোঁ অলপ ফুৰিবৰ কাৰণে। বাগানখন সঁচাকৈ ইমান ধুনীয়া হৈ আছে দেখিবৰ কাৰণে। তাৰে দৃশ্য এটা মোৰ মোবাইলত তুলি ৰাখিলোঁ। এয়া আবেলি টাইমৰ এটা দৃশ্য হয়। ইমান ধুনীয়া ঠাণ্ডা হৈ আছে। এটা কথা কিন্তু, বাগানলৈ আহিলে মনটো সঁচাকৈ বহুত ধুনীয়া লাগে। বাগানৰ গলিবিলাক আকৌ অলিয়ে গলিয়ে আছে নহয়। এইফালে সোমালে আপুনি সেইফালে ওলাবগৈ। আপোনালোকো কেতিয়াবা আহিবচোন এই নিজান ঠাইডোখৰত মনটো অকণমান শান্তি কৰিবৰ কাৰণে। আৰু এটা কথা নহয়, ভিডিঅ'টো কিন্তু আজি নহয় দেই, কালিহে আছিলে। মই অলপ বিজি থকাৰ কাৰণে ভিডিঅ'টো এডিট কৰি দিব পৰা নাছিলোঁ। আজিলৈ আহিছোঁ দিয়ক, আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে লগ পাই আছোঁ।